নমস্কাৰ বন্ধু বান্ধৱীসকল, বাবুল টিপছ আছাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেই যে অসম পুলিচ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি ওলাই আহিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেই যে এপ্লাই কৰাৰ সময়ত কি ডকুমেণ্টছ দিব লাগে। বন্ধু বান্ধৱীসকল, এইবাৰ এটা আকৌ নতুনকৈ আপোনালোকে চাৰ্টিফিকেট ডকুমেণ্টছ জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, এইটো হৈছে এটা অতিৰিক্ত চাৰ্টিফিকেট আপোনালোকে জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এইটো 5 নম্বৰতে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। এইটো চাই লওক, 5 নম্বৰতে দিয়া আছে, চাৰ্টিফিকেট অফ এডিশ্যন ইছেঞ্চিয়েল কোৱালিফিকেশ্যন ৰিক্ৰুটমেণ্ট এজ এপ্লিকেবল। অৰ্থাৎ আপোনালোকৰ এটা প্ৰয়োজনীয়তাৰ প্ৰমাণপত্ৰ, এটা অতিৰিক্ত আপোনালোকে প্ৰমাণপত্ৰ দিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেই যে এডিশ্যন মানে হৈছে সংযোজন, এডিশ্যনেল মানে হৈছে অতিৰিক্ত। বন্ধু বান্ধৱীসকল, আপোনালোকে গমেই পাইছে যে অতিৰিক্ত চাৰ্টিফিকেট এখন জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।